নমস্কাৰ বন্ধুসকল, ঘৰতে কুকুৰাৰ বাবে সহজতে কম খৰচত এটা ফিডাৰ বনাবৰ বাবে এনেকুৱা এটা টাব বা টিং লৈ ল'ম আৰু তাৰ ওপৰৰ অংশ এনেদৰে কাটি ল'ম। আৰু টাবৰ পিছত আমাক লাগিব এখন এনেকুৱা ধৰণৰ প্লেট, এনেকুৱা এখন প্লেট লৈ ল'ম। এতিয়া আমি প্লেটখনত 3টা ফুটা কৰিব লাগিব। সেইবাবে টাবটো এনেকৈ প্লেটখনৰ ওপৰত থৈ আমি ক'তনো কিমান জোখত ফুটা কৰিব লাগিব সেইটো এনেধৰণে জোখ 3টা লৈ ল'ম। য'ত টাবটো বহিব বুলি আমি জোখ লৈ লৈছিলোঁ সেই জেগাত আমি এনেধৰণে এটা স্ক্ৰু বা যিকোনো ধৰণৰ সঁজুলিৰ সহায়ত ফুটা কৰি ল'ম। এয়া দেখিব পাৰিছে 1, 2, 3, 3টাকৈ ফুটা আমি ইয়াত কৰিলোঁ। ইয়াৰ পিছতনো কি কৰোঁ চাই থাককচোন। এতিয়া আমি এনেকুৱা এডাল এংগল, প্লাষ্টিকৰ এংগল বা আপোনালোকে বেলেগ বস্তু ইউজ কৰিব পাৰে, এনেকুৱা এংগেলৰ পৰা আমি এনেকুৱা প্লাষ্টিকৰ পিচ উলিয়াই ল'ম। এতিয়া আমি সেই প্লাষ্টিকৰ টুকুৰাটো তেনেকৈ ভিডিঅ'ত দেখুওৱা ধৰণে ফুটা কৰিব লাগিব। সেই টুকুৰাটোত আমি এটা নহয় 2টাকৈ ফুটা কৰিব লাগিব। তলৰ ফুটাটোত আমি প্লেটৰ লগত কানেক্ট কৰিম আৰু ওপৰৰ ফুটাটো আমি টাবৰ লগত কানেক্ট কৰিম। এয়া ভিডিঅ'ত দেখুওৱা ধৰণে আমি 2টাকৈ ফুটা কৰি তলৰ ছাইডটো অলপ বেঁকা কৰি ল'ম, যাতে যোনখন প্লেটখনত যাতে থিয় হৈ এনেকৈ মানে লাগি থাকিব পাৰে। এনেকুৱা ভিডিঅ'ত দেখুওৱা ধৰণে কৰিব। এতিয়া দেখিব পাৰিছে সেই টুকুৰাটো আমি প্লেটত কানেক্ট কৰি আছোঁ, কেনেধৰণে লগাই আছোঁ। এয়া এটুকুৰা তাঁৰৰ সহায়ত বা আপোনালোকে স্ক্ৰু ইউজ কৰিব পাৰে। মই বাৰু এইটো বেলেগ ধৰণৰ বস্তু এটা ইউজ কৰি আছোঁ। এয়া দেখিব পাৰিছে এনেধৰণে মাৰ্তুলেৰে মৰিয়াই বস্তুটো টাইট কৰা হৈছে। টাবটো বহাই এবাৰ চেক কৰিও লৈছোঁ। এয়া চাওক, এয়া এনেধৰণে থিয় হৈ থাকিব আৰু ইয়াৰ ওপৰত টাবটো বহিব আৰু সেই ওপৰৰ ফুটাটোত মানে টাবটো লাগি থাকিব। এতিয়া ছেকেণ্ড প্লাষ্টিকৰ টুকুৰাটো আমি তাত লগাবৰ বাবে এইদৰে ফুটা কৰি আছোঁ। আপোনালোকে জোখ লৈ ল'ব কিন্তু মানে আগৰ যোনডাল কব্জাডাল, যোনটো মানে থিয় হৈ থাকিবলৈ যোনটো পিচ বনোৱা হৈছিলে, সেই পিছত তলৰ ফুটাটোৰ পৰা ওপৰ ফুটাটোৰ ডিষ্টেঞ্চটো যিমান, এইটোতো সিমানে হ'ব লাগিব। তেতিয়াহে আপোনালোকৰ যোনটো ওপৰত আমি টিং দিম বা টাব দিম সেইটো চিধা হৈ থাকিব। এয়া গোটেই 3টা টুকুৰা এনেধৰণে লগাই দিলোঁ, দেখিব পাৰিছে। এতিয়া ইয়াৰ ওপৰত টিংটো কেনেধৰণে লগোৱা হয় সেইটো ভিডিঅ'টো চাই থাকক। এতিয়া গোটেই 3টা লগাই হৈ যোৱাৰ পাছত এনেদৰে টাবটো এবাৰ থৈ চেক কৰিও ল'ব যাতে বস্তুটো মিলিছেনে নাই। সেই বস্তুটো ভালদৰে চেক কৰি ল'ব এবাৰ, নহ'লে যাতে জোখৰ খেলি মেলি হ'লে পিছত কিন্তু বহুত প্ৰব্লেম হ'ব। মই এইটো আগতীয়াকৈ কৈ দিছোঁ। দেখিব পাৰিছে এয়া। এতিয়া কি কৰিব লাগিব, আমি যোনটো টাবটো আছে সেই ষ্টেণ্ডকেইডালৰ ভিতৰত ভৰাই ল'ব আৰু ষ্টেণ্ডকেইডালৰ যোনটো ওপৰৰ ফুটাটো, সেই ফুটাটোৰ ফালে আপোনালোকে পেঞ্চিল বা যিকোনো এটা বস্তুৰে চিন দি ল'ব, যাতে টাবটোত ক'ত ফুটা কৰিব লাগে ওপৰৰ ফুটাটোৰ লগত মানে টাবটো কানেক্ট কৰিবৰ বাবে সেইটো যাতে একদম একুৰেট হয়। এইটো বস্তু কিন্তু একদম ভালদৰে কৰিব। এনেকৈ ভিডিঅ'ত দেখুওৱা ধৰণে দেখিছে দেউতাই এই তাঁৰডাল ভৰাই পিনে এনেকৈ জোখ লৈ লৈছে। আপোনালোকে পেঞ্চিল বা যিকোনো বস্তু ইউজ কৰিব পাৰে। এনেকৈ ভিডিঅ'ত দেখুওৱা ধৰণে জোখ লৈ ল'ব। এয়া দেখিছেনে, মই পানীৰে ফুটাৰ চিন দি লৈছোঁ, সেইটো এটা আগত আৰু এইটো এটা। তাৰপিছত আমি এনেধৰণে য'ত আমি জোখ লৈছিলোঁ তাত এনেধৰণে ফুটা কৰি ল'ম। এয়া চাওক বন্ধুসকল, 3টা ফুটা কৰা হৈ গ'ল। তাৰ পাছত আমি টাবৰ ওপৰৰ ছাইডটো এনেধৰণে মিহিকৈ ভালদৰে গোল হোৱাকৈ কাটি ল'ম, যাতে এইফালৰ পৰা আমি দানাখিনি ভৰাব পাৰোঁ। আপোনালোকে বস্তুটো বনাওঁতে একদম আৰামছে আৰু ভালদৰে বনাব। যিহেতু মই ভিডিঅ'ত দেখাইছোঁ আৰু উৎপাতকৈ বনাইছোঁ, সেইবাবে জোখ মাখ লোৱাত অলপ অসুবিধা হৈছে। সেইবাবে হয়তো বস্তুবোৰ অলপ খেলি মেলি হ'ব পাৰে, কিন্তু আপোনালোকে কিন্তু একদম ভালদৰে বনাব। এয়া ভিডিঅ'ত আপোনালোকে দেখিছে গোলটো কটাও হৈ গ'ল। আপোনালোকে ভালদৰে কাটিব। যদি আপোনালোকৰ লগত কাটিব পৰা কিবা সঁজুলি আছে সেইটো ব্যৱহাৰ কৰিব। এতিয়া কি কৰিম, আমি টিংটো এনেধৰণে থৈ যোনটো টাবৰ ফুটাটো আৰু ষ্টেণ্ডডালৰ যোনটো ওপৰৰ ফুটাটো, তাৰ ভিতৰেদি এনেদৰে তাঁৰ ভৰাই বা আপোনালোকে স্ক্ৰু ব্যৱহাৰ কৰিব পাৰে, সেইটো ভৰাই লৈ ভালদৰে বান্ধি ল'ম, যাতে টাবটো অলপ ওপৰত উঠি থাকে, যাতে দানাখিনি ভৰাই দিয়াৰ লগে লগে ভালদৰে তলৰ ফালে ওলাই আহে। এয়া এনেধৰণে আপোনালোকে তাঁৰেও বান্ধিব পাৰে বা আপোনালোকে স্ক্ৰু ব্যৱহাৰ কৰিব পাৰে। আপোনালোকে বাৰু তাঁৰ বন্ধা হুকটো লৈ ল'লে টাইট হ'ব, বস্তুটো ভাল হ'ব। তেতিয়া মোৰ মানে হুকটো বিচাৰি পোৱা নাই বাবে মই প্লাছে কৰি দিছোঁ। এয়া দেখিব পাৰিছে, একদম ভিডিঅ'ত দেখুওৱা ধৰণে কৰিব, নহ'লে স্ক্ৰু ব্যৱহাৰ কৰিব পাৰে। স্ক্ৰু ব্যৱহাৰ কৰিলে কি হয়, বস্তুটো টাইট হয়, অলপ ভালহে হয় আচলতে। এনেদৰেই ভিডিঅ'ত দেখুওৱা ধৰণে ভালদৰে বান্ধিব আপোনালোকে পাৰিলে হুক ব্যৱহাৰ কৰিব, তেতিয়া ভাল হয়। এইফালে দেখিব পাৰিছে এইটো বান্ধি হৈ গ'ল। এতিয়া আমি 3 নম্বৰটো বান্ধিম। 3 নম্বৰটোনো কিন্তু বন্ধা চাই থাকিব, একেবাৰে শেষৰ দেখাইছোঁ ৰ'ব। এয়া দেখিব পাৰিছে ঘৰতে বনোৱা ফিডাৰ আমাৰ ৰেডি হৈ গ'ল।
বলকচোন তাত দানা দি চাওঁ কাম কৰে নে নকৰে। এয়া দেখিব পাৰিছে ভালদৰে কাম কৰিছে। আপোনালোকে যদি অলপ টাইটকৈ ভালদৰে বান্ধে তেনেহ'লে আৰু ভালকৈ কাম কৰিব। মই ভালদৰে বন্ধা হোৱা নাই বাবে দানা কমকৈ ওলাইছে বাৰু।